গাইস, ওয়েলকাম মাই চেনেল। কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল বুলি। মোৰো ভালে। মই এইটো হয় বাইদেউৰ ঘৰ। মই বাইদেউৰ ঘৰত আহিছিলোঁ। আজি গৈ আছোঁ বাইদেউৰ ঘৰৰ পৰা ঘৰলৈ। হেল্ল', এইটো হয় বায়ৰ ছোৱালী। হাই কৰি দে মুনু, হাই কৰি দে। বিজি মেন পুৰা মোবাইল। আজিকালি ল'ৰা ছোৱালী নহয় কি কবি আৰু, মোবাইল চাই বিজি মেন। এইপিনে হ'ল মোৰ ভণ্টি মামাৰ ছোৱালী। হাই কৰি দে। হাই। এইপিনে হ'ল, এইটো হ'ল মোৰ ভণ্টি। এয়া হাই কৰি দে। মোৰ নিজৰ ভণ্টি। এইটো হ'ল মামাৰ ছোৱালী। মামাৰ ছোৱালীৰো এটা চেনেল আছে। কি নাম? সাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ চেনেলটো দেই। এইটো সৰু বাই, সৰু বাই এইটো, ডাঙৰ বাই এইটো। তাৰপিছত এইপিনে আছে বাৰী। বাৰী মানে এইটো কি কয়, জেঠাই। কিবা আদিবাসীৰ পৰা বাৰী কয়। ভণ্টি দুটা। এইপিনে আছে সৰু ভিনী, থব যাব এতিয়া। মুনু, এইটো মুনু বায়ৰ ছোৱালী। হাই কৰ দে। গৈ আছো, বাই বাই। এইটো কি গাঁও গৈছিলে? শান্তিপুৰ গাঁও। বাইহঁতৰ ঘৰ শান্তিপুৰত আছে। এতিয়া আহি পালো বাইপাছ। आर्मी कैम्प। आर्मी कैम्प सावती कलेज। এইপিনে গিৰ্জাঘৰ আছে। এইটো কলেজ। এইপিনে মেডিকেল। এইটো পুৰণা মেডিকেল, নতুন নতুন আৰু পুৰণা একেলগে লাগিছে ন। এইটো নতুন বনাইছে, পুৰণাটো ভাঙি কিনে। সেইটো কলেজ। ফাইনেলি ঘূৰি ঘূৰি জেঠাহঁতৰ ঘৰ পালোহি। গোটেই পাক ঘূৰিছোঁ। মানে এইডোখৰ ৰাস্তাতে ভাগৱত এটা হৈ আছে, তাৰ ৰাস্তাত সোমাব দিয়া নাই কাৰণে গোটেই ঘূৰি ঘূৰি আহিছোঁ। কৈ আছোঁ জেঠাহঁতৰ ঘৰলৈ। এতিয়া পাই গলো জেঠাহঁতৰ ঘৰত। এতিয়া জেঠাহঁতৰ ঘৰ আহি পাই গলোহি। ভণ্টিহঁতো আহি পালেহি। নাচাও বোলে। এইটো মোৰ বৌ। এইপিনে চা, বৌ। এইপিনে জেঠাই। এইকেইটা চব ৰুম ভাড়া থাকে। এইকেইটা টাউনৰ কিচেন গাৰ্ডেন, ফুল, জলকীয়া গছ আৰু এইটো বেঙেনা গছ। এইপিনে এইটো ফুলটো মোক বহুত ভাল লাগিলে। এইটো ফুল গছ বিউটিফুল। সৰু হৈ আছে, হালধীয়াকে হয়। এইটো দাদা। হাই কৈ দে। আমাৰ দাদাই খুব ভাং খায় দেই। এইটো বৌ, দাদা। জৰি বহুত ধুনীয়া লাগিছে। এইপিনে পুখুৰী আছে। পুখুৰীটো
এতিয়া গৈ আছো ষ্টেচন জেঠাহঁতৰ ঘৰৰ পৰা। ট্ৰেইন আহিব হৈছে 3টা বাজিলে আৰু। ইয়াত আহি কিনে বৌহঁতকো লগ পালো, ইটো ইপিনে দাদা, এয়া দাদা আৰু জেঠাই বৌ। এইপিনে চাওক লোকেশ্যন। পদম ফুলৰ হাত ফুট দিয়ক। ভৰত আহি আছে আৰু মই মুখত তামোল সোমাই গৈছো। হাই কৈ দিয়ক, হাই কক। ষ্টেচন পাই গ'লেহি, গাড়ী আহি ৰখি আছে। আমি এতিয়া দৌৰি দৌৰি উঠিছো আৰু এইটো লখিমপুৰ ষ্টেচন। জেগা জেগা নাই, থিয় হৈ গৈছো। বেছি দূৰ নহয়, ট্ৰেইনৰ পৰা নামি এতিয়া গৈ আছো ঘৰ। বাই বাই গাইছ, নেক্সট ব্লগত লগ পাম।